তুমি সকলোকে হৃদয়ত স্থান দিব নোৱাৰা। যাক এবাৰ স্থান দিবা তেওঁ নাথাকিলেও তেওঁক পাহৰিব নোৱাৰা। এটা সম্পৰ্ক গঢ়িবলৈ বহুত সময়ৰ প্ৰয়োজন হয়, কিন্তু সেই সম্পৰ্ক শেষ কৰিবলৈ সময়ৰ প্ৰয়োজন নাই, মুহূৰ্ততে শেষ হৈ যায়। সপোন এটা কল্পনা কৰিবলৈ বহুত সহজ, কিন্তু সপোনটো বাস্তৱ ৰূপ দিবলৈ বহুত টান। সম্বন্ধবোৰ ইমানেই ঠুনুকা হৈ গৈছে, অলপ সময় দিব নোৱাৰিলে ভাঙি যায়। এটা সম্পৰ্ক গঢ়িবলৈ দুজনৰ প্ৰয়োজন, আৰু সম্পৰ্ক ভাঙিবলৈ এজনেই যথেষ্ট। দুখবোৰ পাহৰাৰ একমাত্ৰ উপায় ব্যস্ত